তো বন্ধুসকল আপোনালোকক যদি কোনোবাই ক্ৰিয়েচাৰৰ কথা সোধে তেতিয়া আপোনালোকৰ মনত বহুত ধৰণৰ পোক পতংগৰ নাম আহিব। যদি আপোনালোকক কোনোবাই সোধে যে কেতিয়াবা অদৃশ্য হৈ যোৱা কীট পতংগ দেখিছেনে তেতিয়া আপোনালোকে কি ক'ব? তো বন্ধুসকল ভয় খাব নালাগে। আজি ভিডিঅ'টো আপোনালোকক আমি এনেকুৱা ধৰণৰ কীট পতংগ দেখাম যিবিলাক আছে কিন্তু হঠাৎ নেদেখা হৈ যায় বা নোহোৱা হৈ যায়। তো আহক বন্ধুসকল ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নম্বৰ 1, লিভ ইনচেক্ট। ভালকৈ চাওক এই পাতখিনি। ভালকৈ চালে আপোনালোকে গম পাব যে পাতখিনিৰ মাজত এটা সেউজীয়া কালাৰৰ ইনচেক্ট লুকাই আছে বা ক্ৰিয়েচাৰ লুকাই আছে। এই ক্ৰিয়েচাৰটোৰ নাম হ'ল লিভ ইনচেক্ট, যিয়ে দেখিবলৈ একদম সেউজীয়া পাতৰ নিচিনা আৰু পাতৰ লগত মিলি থাকে। গছ গছনিত বিশেষকৈ পোৱা যায় এই লিভ ইনচেক্টটো। তো নম্বৰ 2ত আছে ইষ্টেন ক্ৰেছ আউট। ভালকৈ চাওক এই গছডাল। ভালকৈ চালে গম পাব যে এই গছডালত এটা ফেঁচা লুকাই আছে যাৰ নাম হ'ল ইষ্টেন ক্ৰেছ আউট। এই ফেঁচাটোৰ এটা বিশেষ ক্ষমতা আছে যে শুকান গছত বহি দিলে এই ফেঁচাটোক ধৰিবই নোৱাৰি। সেইকাৰণে এই ফেঁচাটোক ইষ্টেন ক্ৰেছ আউল বুলি কোৱা হয়। তো বন্ধুসকল নম্বৰ 3ত আছে দ্য বাফ টিপ মথ। আপোনালোকে ভাবিছে এই কাঠৰ টুকুৰাটো কেনেকুৱা, কিন্তু বন্ধুসকল এই কাঠডাল সাধাৰণ কাঠৰ টুকুৰা নহয়। এই টুকুৰাটোৰ নাম হ'ল দ্য বাফ টিপ মথ, য'ত হুবাহু এটা সৰু কাঠৰ নিচিনা দেখা যায়, কিন্তু এইটো এটা পৃথিৱীৰ সকলোতকৈ সোনকালে অদৃশ্য হোৱা ক্ৰিয়েচাৰ, যাৰ নাম অলপ আগতে মই আপোনালোকক ক'লোৱেই, দ্য বাফ টিপ মথ। এইটো একদম দুৰ্লভ ক্ৰিয়েচাৰৰ ভিতৰত থাকে। বন্ধুসকল আজিৰ লিষ্টত নম্বৰ 4ত আছে অকে লিফ বাটাৰফ্লাই। বন্ধুসকল আপোনালোকে যেতিয়া পাৰ্কত ফুৰিবলৈ যায় তেতিয়া চাগে আপোনালোকে ৰঙীন পখিলা নিশ্চয় দেখিছে। আজি আপোনালোকক এটা শুকান পাতৰ পখিলা দেখাম যাৰ নাম অকে লিফ বাটাৰফ্লাই, য'ত বেছিভাগ নেপাল, ভূটান, থাইলেণ্ড আদি দেশত পোৱা যায়। এই ক্ৰিয়েচাৰটো একদম শুকান পাতৰ নিচিনা, কিন্তু এই পখিলাটো ভিতৰৰ পৰা ৰঙীন আৰু বাহিৰৰ পৰা এটা শুকান পাতৰ নিচিনা। অকল আজি ভিডিঅ'টোৰ অন্তিম নম্বৰত আছে গ্ৰেট ৰিফ ফগ। বন্ধুসকল এইটো এটা এনেকুৱা ভেকুলীৰ প্ৰজাতি যিয়ে গছত থাকি ভাল পায়। গ্ৰেট ৰিফ ফগ নিজৰ গাৰ ৰং সলনি কৰাত পাকৈত, আৰু যেতিয়া নিজকে বা নিজৰ ওপৰত কিবা মৃত্যুৰ ভাবুকি আহে তেতিয়া এই ভেকুলীটোৱে নিজৰ গাৰ ৰং সলনি কৰি বগা গ্ৰে কালাৰ নিচিনা হৈ যায়। এই প্ৰাণীটো দেখিবলৈ বহুত দুৰ্লভ হয়। তো বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আপোনালোকে গম পালে পৃথিৱীৰ 5টা অদ্ভুত ক্ৰিয়েচাৰ যিয়ে নিজৰ মন অনুসৰি গাৰ ৰং সলনি কৰিব পাৰে। এইকেইটাই হ'ল অদ্ভুত ধৰণৰ ক্ৰিয়েচাৰ। তো বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।